নমস্কাৰ দীপামণিজ ব্লগলৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। আজি আমি আছোঁ দিল্লীৰ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধি চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাই যাম। ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই যাব আপোনালোকে। মই চেষ্টা কৰিম আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাবলৈ। আমি এতিয়া আছোঁ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিটো চাবলৈ আহিছোঁ। ইয়াত এণ্ট্ৰি ফিজ নাই, এণ্ট্ৰি ফিজ নলয়, কিন্তু কেমেৰা ষ্টেণ্ড খোৱা বস্তু সেইবোৰ একোৱে এলাউ নাই, সেইবোৰ আনিব নিদিয়ে। সেইকাৰণে মই হাতে ধুই চবতে ভিডিঅ' কৰিব লগা হৈছে। এনেই মোবাইল কেমেৰা আৰু মোবাইল ভিডিঅ' এলাউ আছে, কেমেৰা একেবাৰে এলাউ নাই, ষ্টেণ্ডডালো নিদিয়ে। এতিয়া আমি এইখন মেইন গেটেদি ভিতৰলৈ সোমাই যাম মহাত্মা গান্ধীৰ সমাধি চাবলৈ। আৰু চাৰিওকাষে চাওকচোন কিমান ধুনীয়া গছ গছনি, একদম সেউজীয়া পৰিৱেশ আৰু চাৰিওফালে বহুত চাফা। চাওকচোন কিমান ধুনীয়া চাৰিওফালে আৰু চাফ চিকুণ। ব'লক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। সোমাই কিমান ধুনীয়া ধুনীয়া ফুল গছ আছে চাওকচোন। চাৰিওফালে ধুনীয়া ধুনীয়া ফুল গছ, ফুলৰ বাগিচা আৰু ফুলৰ টাববিলাকত বাগানভিলা দিয়া আছে। আমি এতিয়া ওপৰৰ ফালে যাম, ওপৰৰ পৰা গৈ সমাধি চাই ল'ম আৰু তাৰ পাছত আমি তলৰ ফালে দি যাম। চাওকচোন ওপৰৰ পৰাও কিমান ধুনীয়া। এয়া তলফালেদি গৈ সমাধি, এইফালেদি গৈ সেৱা কৰিব পাৰি। আৰু ইয়াতে জোতা চেণ্ডেল খুলি থৈ যাব লাগে, জোতা চেণ্ডেল পিন্ধি ভিতৰত সোমাব নিদিয়ে তাত। আমি এতিয়া ইয়াতে জোতা চেণ্ডেল খুলি লৈছোঁ আৰু গৈ ধুনীয়াকৈ সমাধিত আমি সেৱা কৰিম। सर एक मिनट में यही बना के 1 मिनट फोटो। हाँ सर हमारी फोटो लो मैम आप। এয়াই হৈছে দিল্লীৰ ৰাজঘাট, মহাত্মা গান্ধীৰ সমাধি। হে ৰাম লিখা আছে ইয়াত আৰু ইমান ধুনীয়াকৈ ৰাখিছে, ইমান ভাল লাগিলে আমাৰ চাই, একদম শান্তি লাগি গ'ল মনটো। আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দিছোঁ, চাওকচোন কিমান ধুনীয়াকৈ ফুল দি থৈছে। আৰু সেয়া যে দেখিছে তাত চাকি গছ এনি টাইম জ্বলিয়ে থাকে, চাকি গছ এনি টাইম জ্বলি থাকে আৰু বহুত চাফা দেখি, একদম মনটো সঁচাকৈ বহুত ভাল লাগি গৈছে। এয়া হৈছে ৰাজঘাটৰ গাৰ্ডেন
বহুত ডাঙৰ হয় গাৰ্ডেনখন আৰু বহিবলৈও বহুত জেগা আছে। আমি এতিয়া ইয়াতে অলপ বহি ল'ম। আমি এতিয়া ৰাজঘাটতে অলপমান বহিছোঁ। চাৰিওফালে বৰ ধুনীয়া জেগাবোৰ, একদম বহুত ধুনীয়া, বহিবলৈ বহুত জেগা আছে। মহাত্মা গান্ধী সমাধি ৰাজঘাট। মহাত্মা গান্ধী সমাধি ৰাজঘাটত আহিলোঁ। বহুত ডাঙৰ হয় এৰিয়াটো, খোজকাঢ়ি শেষ কৰিব নোৱাৰি। আমি এতিয়া জোতা খুলিলোঁ, খুলি পিনে অলপমান খালী ভৰিয়ে বনতে খোজকাঢ়ি গছৰ ছাঁত ৰখিছোঁ। এইফালেদি আমি এতিয়া শক্তিস্থল গৈ আছোঁ, ইন্দিৰা গান্ধীৰ সমাধি চাবলৈ। চাওকচোন ইমান গছ গছনি, আৰু এইফালে লিখা আছে বীৰভূমি। বীৰভূমি হৈছে ৰাজীৱ গান্ধীৰ সমাধি। আমি আহি পিনে চাম ৰাজীৱ গান্ধীৰ সমাধি। প্ৰথমতে আমি শক্তিস্থল গৈ লওঁ, প্ৰথমতে ইন্দিৰা গান্ধীৰ সমাধি চাই আহোঁগৈ, তাৰপাছত আমি বীৰভূমি চাম। বলক। আমি শক্তিস্থল আহি পালোঁ, আৰু চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে তেখেতক। আৰু হোৱা হৈছে তেখেতৰ সমাধি শক্তিস্থল। আৰু এয়া হৈছে বীৰভূমি, ৰাজীৱ গান্ধীৰ সমাধি। তেখেতকো ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন। আজি আমাৰ ৰাজঘাট চাই সঁচাকৈ বহুত ভাল লাগিলে। মনৰ আশা পূৰণ হৈ গ'ল, চাম বুলি ভাবি আছিলোঁ যিহেতু। আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। এয়া চাওকচোন বাহিৰত একদম মণি মুকুতা, বস্তুবোৰৰ বৰ বেছি দাম নহয়। চাওকচোন পেটিএম লগাই থোৱা আছে, পইচা লগত লৈ নুফুৰিলেও হৈ যায়। তেতিয়াহ'লে আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।